বন্ধুসকল অনলাইন ফৰ্ম ফিলআপ কৰাৰ সময়ত পাছপোৰ্ট ফটো আৰু যেতিয়া সিগনেচাৰ আৰু ডকুমেন্টছ বিলাক আপলোড কৰিব লাগে তেতিয়া এটা ৰেঞ্জ ধৰি দিয়ে যে পাছপোৰ্ট ফটোৰ সাইজ 100 KB ভিতৰত হ'ব লাগিব আৰু তাৰ উইথ 500 px আৰু হাইট 500 px নাইবা এই ভ্যালুটো কিবা বেলেগ ভ্যালু দিব পাৰে ইমান ৰেঞ্জত হ'ব লাগিব তেনেদৰে সিগনেচাৰৰ ক্ষেত্ৰতো 100 KB ভিতৰত হ'ব লাগিব উইথ 500 px height 300 px এনেকুৱাকৈ এটা ৰেঞ্জ ধৰি দিয়ে তেতিয়া কি কৰিব লাগিব আমি পেইন্টত অতি সহজে আমি এই ফটোখন তেনেকুৱাকৈ এডিট কৰি আমি আপলোড কৰিব পাৰো আমি যদি যেটো আপলোডৰ ৰেঞ্জ থাকে সেই ৰেঞ্জটো আমি যদি নকৰো তেতিয়া হলে ফটোটো একচেপ্ট নকৰে ফলত আমি ফৰ্ম ফিলআপটো ঘৰত কৰিব নোৱাৰো আমি কম্পিউটাৰৰ দোকানত যাব লাগে আৰু তাৰ কাৰণে এটা পইচা খৰচ হয় গতিকে নিজে ঘৰত কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি ধৰা হল এইখন ফটো এইখন পাছপোৰ্ট সাইজ ফটো আমি সেই ৰেঞ্জটোত বনাব লাগে কিন্তু এইখন ফটো কি আছে 860 into 1720 px আছে আৰু ইয়াৰ সাইজটো 400 ৰ ওপৰত আছে ইয়াক লাগে আমাৰ 500 into 500 px আৰু 100 KB ভিতৰত ফটোখন লাগে এতিয়া আমি এইটো কেনেকৈ কৰিব পাৰো যদি এনেকৈ ডাঙৰকৈ আছে ফটোখন আমি ইয়াতে আমি সাইজটো ফটোখনৰ সৰু কৰি ললো প্ৰথমতে সৰু 25% এখন ফটোৰ ক্ষেত্ৰত 25% হৈছে আমি কৰি ললো এতিয়া পাছপোৰ্ট সাইজৰ কাৰণে পাছপোৰ্টৰ সাইজটো আমি কিমান সাইজ আমি লম সেইটো আমি মিলাই সিলেক্টত ক্লিক কৰি আমি ইমানখিনিত পাছপোৰ্ট হ'ব বুলি ধৰি ললো আমি এতিয়া সিলেক্ট কৰি ক্ৰপ কৰি লম এতিয়া ফটোখন এটা শেপত ক্ৰপ হৈ গৈছে কিন্তু ইয়াৰ px টো 500 into 500 এতিয়ালৈকে হোৱা নাই আমি নেক্সট ষ্টেপত কি কৰিম আমি ৰিসাইজত ক্লিক কৰিম ৰিসাইজত গৈ আমি পিক্সেলত ক্লিক কৰিম পিক্সেলত ক্লিক কৰি মেইনটেইন এসপেক্ট ৰেশিও এইটো আনসিলেক্ট কৰি দিম কৰি এতিয়া আমি ইয়াতে 500 আৰু ইয়াতে 500 এনেকৈ লিখি দিলে আমাৰ যেটো ৰিকোয়াৰ্ড সাইজ সেই সাইজটো ফটোখন বনি গল এতিয়া আমি এই ফটোখন সেভ এজ কৰিম আগৰখনৰ ঠাইত আমি নাম এটা দিম passport_500 সেভ কৰিম আমি এতিয়া আমি এই ফটোখন সাম আমি কিমান আছে ইয়াৰ 65 KB আহি গৈছে আৰু ইয়াৰ সাইজটো হৈছে ইয়াৰ ডাইমেনশনটো হৈছে 500 into 500 px আৰু ইয়াৰ সাইজ হৈছে 65.1 KB এতিয়া এই ফটোখন আমি আমাৰ যেটো ওয়েবসাইট আছে কৰিম তাত আমি ফৰ্ম ফিলআপৰ সময় এখন ফটো আপলোড কৰিলে আমাৰ কোনো প্ৰবলেম নহয় ধুনীয়াকৈ আপলোড হৈ যাব তেনেকৈ আমি এতিয়া সিগনেচাৰটো কৰি চাম আমি এটা দামি সিগনেচাৰ কৰিছো এটো সাইজটো কমে আছে কিন্তু ইয়াৰ টু ডাইমেনশন হেতু 1200 পৰা 600 ৰ ভিতৰত আছে গতিকে আমি এটো সাইজ কিমান কৰিব লাগে 500 px আৰু 300 px কৰিব লাগে এতিয়া আমি আকৌ ৰিসাইজত যাম আৰু আমি পিক্সেলত যাম মেইনটেইন এসপেক্ট ৰেশিওটো আমি উঠাই দিম আৰু ইয়াতে আমি 500 লিখি দিম আৰু ইয়াতে আমি 300 লিখি দিম এতিয়া আমি ৰিকোয়াৰ্ড সাইজটো পাই গলো কিন্তু আমি ফটোখন বহুত ডাঙৰ হৈছে আমি ধুনীয়াকৈ এটা হেৰি মিলাই ক্ৰপ কৰি লম মেনখিনি হলে আমাৰ হৈ যাব এতিয়া আমি সাইজটো চাম এতিয়া সাইজটো কমি আছে আমি এতিয়া 500 কৰিম আৰু এইটো উঠাই লৈ ইয়াতে 300 লিখি দিম
এতিয়া আমাৰ আমি যদি সেভ এস কৰো sin 300 তো এটো 25 KB হৈ গল আৰু আমাক যেটো প্ৰয়োজনীয় সাইজ আছিল 500 * 300 px হেতুত আমি ফটোখন পাই গলো এতিয়া আমি ফটোৰ সিগনেচাৰ ধুনিয়াকৈ আমি ওয়েবসাইটত আপলোড কৰিব পাৰিম এনেকৈ আমি যিকোনো ডকুমেন্ট বেলেগ যিমান বিলা আমাৰ সাৰ্টিফিকেট বা ডকুমেন্ট যিমান বিলা আছে হেবিলা আমি এনেকৈ সহজতে পেইন্টত এডিট কৰিব পাৰো আৰু পেইন্টৰ বাহিৰেও বেলেগ বেলেগ সফটওয়্যাৰ আছে আমি হেবিলাকতো কৰিব পাৰো তাত বেছি ইজি হয় ইয়াতকৈ আমি বহুত কিছুমান ফেসিলিটি পোৱা যায় কিন্তু পেইন্টটো যেহেতু আমাৰ উইন্ডোজ ইনষ্টল কৰাৰ লগতে পায় আৰু এটো ব্যৱহাৰ কৰিবলৈ সহজো গতিকে এটুত কৰিলে আমাৰ কোনো প্ৰবলেম নাই ইয়াৰ সাইজটো ধুনিয়াকৈ কমি থাকে আশা কৰো আপোনালোকে ভিডিওটো ভাল পাইছে আৰু নেক্সট ভিডিও আৰু বিভিন্ন টপিকৰ ওপৰত বনাম ভিডিওটো শেয়াৰ কৰিব লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ